फ्रेंड्स गुड मॉर्निंग की खबर আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভালে চাগে আজি আমি গৈ আছো এঠাইলৈ ফুৰিবলৈ ভাবিলো অকমান আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ হেতু কাৰণে মই এটা ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ ব্লগ আপোনালোকে চাই থাকিব আৰু বেছি দূৰ নাযাওঁ ঘৰৰ পৰা অকমান দূৰত হয় কাকৈজনা ৰাফাপাৰা বুলি কোৱা হয় ঠাইখিনিৰ নাম তাত এখন পাহাৰ আছে সেই পাহাৰখনত এটা ঝৰ্ণা আছে ঝৰ্ণাত যাম এতিয়া মানে তাত গৰমৰ কাৰণে বহুতে গা ধুব গৈ আছে আমিও যাম গা ধু নুধু সেইটো পিছৰ কথা আৰু লগতে তাত মানে সেই পাহাৰখনত বান্দৰ আছে বহুত বান্দৰ আছে কিন্তু এটা কালাৰে পাব আপোনালোকে সোণালী ৰঙৰ কালাৰটোহে পাব বান্দৰ ভাবিলোঁ সোণালী ৰঙৰ কালাৰৰ যদি বান্দৰখিনি পাওঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বলক তেন্তে ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ মোৰ হাজবেণ্ড আৰু মোৰ ভাগিন আমি তিনিজনে গৈ আছোঁ এয়া হৈছে কাকৈজনাৰ শিৱ মন্দিৰ বহুত ডাঙৰ মেলা হয় ইয়াতে সেইখন পাহাৰতে আমি এতিয়া গৈ আছোঁ আমি আহি পালোঁ পাৰ্কিং এৰিয়াটো চালে আপোনালোকে গম পাব কিমান ভিৰ আছে ইয়াতে পিছলৈকে আছে ইয়া গাইছ আমি আহি পালোঁ এতিয়া কাকৈজনা ৰেফাব পাৰে ন এইখন গেটখন এইপিনেদি এই চাইডত গেট আছে এইপিনেদি যাব যাই পেলাই কি পাব ইয়াতে আপুনি কৈ দিয়কচোন অকণমান হেল্ল' ইয়া দাদা ক'ব অকণমান ঠিক আছে আমাৰ ইয়াত আচলতে গল্ডেন লিংগুৰ দুষ্পাপ্য প্ৰাণী প্ৰায় সোণালী বান্দৰ আৰু মিনি ৱাটাৰফল আছে মোটামুটি মিনি ৱাটাৰফল আৰু গল্ডেন লিংগুৰৰ কাৰণে আচলতে এইখন বিখ্যাত হয় আৰু আমাৰ ইয়াত আছ ব্ৰিজ ফুড হাট ফুড আছে আৰু কিছুমান নেচাৰেল পৰিৱেশ আছে এইটোকে মানুহে চাবৰ কাৰণে আহে আৰু চেল্ফি পইণ্টৰ কাৰণে আমাৰ ট্ৰি হাউচ আছে আৰু নেক্সট আমি ভাবিছোঁ মানে কেতিয়া বহুত হ'ব তো ইয়াৰ শিশু উদ্যান কৰাৰ কাৰণে আমি পৰিকল্পনা ইহঁতে বহুতখিনি এই পাৰ্কখনত বহুতখিনি কিবা কিনি কৰিছে তো আপোনালোকক দেখুৱাম লাহে লাহে এই আপোনাৰ পাৰ্কখনলৈকে গৈ আছোঁ ঝৰ্ণাত যাবৰ কাৰণে এইটো ৰাস্তাৰে যাব লাগিব আমি এতিয়া পৰিৱেশবিলাক চাওক আপোনালোকে ইমান ধুনীয়াকৈ বনাইছে বহুত ধুনীয়া মানে ভাল লাগিছে বহুত আহি পেলাই ইয়ালৈ গৈয়ে পোৱা নাই এতিয়াও 8 কিলোমিটাৰ আছে দূৰ আধা আহি পালোঁ তাতে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে আৰু ৰ'দো দিছে বহুত কিমান তলৰ পৰা ওপৰত আহিব লগা হৈছে আমাক এয়া আমি ফাইনেলি আহি পালোঁ মিনি ৱাটাৰফ্লাই ঝৰ্ণাটোৰ ওচৰত আৰু আপোনালোকে দেখি আছে কিমান মানুহ হৈছে ইয়াত আৰু মই ইয়াৰ গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাই থাকিব এতিয়া আমি বাহিৰৰ পিনে ওলাই আহিলোঁ যোৱাৰ সময়ত মই আপোনালোকক বাহিৰৰ পৰিৱেশখিনি দেখুৱাব পৰা নাই সেইটোৰ কাৰণে ভাবিলোঁ অকণমান এতিয়া আহি পেলাই দেখুৱাই দিওঁ বাহিৰৰ পৰিৱেশখিনি কেনেকুৱা এয়া হৈছে বাহিৰৰ পৰিৱেশখিনি খুবেই ধুনীয়া বহুতেই ধুনীয়া মানে ইমানেই ভাল লাগিছে এতিয়া ইয়াতে কিবা এটা খাই ল'ম আহি গ'লোঁ ইয়ালৈ চাংঘৰ সেইপিনে আছে আমি চাংঘৰ বহি আহি গ'লোঁ ন কি খাবা ঠাণ্ডা ভাগৰ লাগি গৈছে কিবা কৈ দিয়া ইয়াত আহি পেলাই ভাল লাগিছে ন ফাইনেলি আমি আহি পালোঁ এই ৱাটাৰফলৰ পৰা আহি পেলাই অকণমান টেষ্ট কৰিলোঁ চাংঘৰ নিচিনা বনাইছে এইটো ভাল লাগিছে আগৰ খেৰৰ ঘৰ যেনেকৈ আছিলোঁ সেই তেনেকুৱা এই ঘৰটো বনাইছে এই ঘৰটোলৈকে চাই পেলাই মনত পৰে আমাৰ মানে সৰুকালৰ কথা সৰুকালত এনেকৈ ঘৰ আছিল আমাৰ সেইকাৰণে খুব দেখিলে মনত লাগিছে ভাল লাগিছে চাংঘৰ নাছিল দেচোন এনে খেৰৰ ঘৰ আছিলে খুব সুন্দৰ পৰিৱেশ এটা
বহুত মানুহ হৈছিল তাতে আছিল চানডে বুলি আজি বহুত মানুহ হৈছে ন তাতে চানডে বহুত মানুহ হৈছিল তাতে যাই পেলাই ভাল লাগিছিল দেচোন দে সৰু সৰু ল'ৰা ছোৱালীবিলাক গাড়ী আজি আছে ইমান ধুনীয়াকৈ চানডে আছিল আৰু স্কুল কলেজ গোটেই বন্ধ আছিল সেইকাৰণে মানুহ বহুত ভিৰ আছিল যাওঁতে অলপ দূৰ হয় ভাগৰ লাগে অকণমান দেচোন ৰাস্তাটো অকণমান কণ্ডিশ্যন পচিনা পচিনা হৈ নহয় গৈছোঁ বা আপোনালোকে যদি ছাপৰ্ট কৰে ৰাস্তাটো কণ্ডিশ্যন ভাল হ'ব আমাৰ ভিডিঅ'টো চালে আকৌ গম পাব আহক আপোনালোকে আহক সকলোৱে আহক ইয়ালৈ চানডে টাইম মিলাই পেলাই ফেমিলি বাচ্ছাক লৈ আহক ইয়াত বাচ্ছাবিলাকে বহুত ভাল পাব এনজয় কৰিব অ'কে ফ্ৰেণ্ডছ আমি এতিয়া ঘৰত আহি পাই ভাত পানী খাই আজৰি হৈ ল'লোঁ মই আপোনালোকক চৰি ক'ব খুজিছোঁ কাৰণ মই সোণালী বান্ধৱখিনি মই দেখুৱাব নোৱাৰিলোঁ কাৰণ মৰ্ণিঙৰ সময়তহে তলত থাকে যেতিয়া দুপৰীয়া টাইম হৈ যায় তেতিয়া ইমান ৰ'দ ইমান গৰমত থাকিব নোৱাৰে সিহঁতে মানে পাহাৰ জংঘলৰ ভিতৰত সোমাই যায় আমি 11:30 মানত ওলালোঁ আৰু গৈ পালোঁ 12:10 মানত তেতিয়ালৈ সিহঁতে ওপৰ পিনে গুচি গৈছে সেইটো কাৰণে আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ ঠিক আছে ফ্ৰেণ্ডছ মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আজিলৈ আহোঁ ধন্যবাদ